নমস্কাৰ সকলোকে। এই যে দেখা পাইছে দহিটো, এই দহিটো এখন চাদৰত মই বাতিছিলোঁ আৰু কেনেকৈনো বাতিলোঁ আপোনালোকক অকণমান দেখাওঁ, এবাৰ চাওকচোন বাৰু। আৰু মই ইয়াতে মিহি ঊল সূতাটো লৈছিলোঁ আৰু ঊল সূতাটো অলপ মোটা হয়, তো ভাল লাগে দেখিবলৈ। তো সেইটো লৈ পিনি অকণমান দীঘলকৈ এনেকৈ কাটি ল'লোঁ। তাৰপিছত আগকেইটা মই মেচটিক এনেকৈ জ্বলাই ল'লোঁ। তাৰপিছত এটা ৰিবন চিলাই কৰা যিটো অকণমান ডাঙৰমূৰীয়া হোল থকা বেজী ল'লোঁ। সেই বেজী দুইডাল সূতা সমানেৰে ভৰাই এনেকৈ মণিটো ভৰাই লৈছিলোঁ। যিহেতু মণিটো মই অকল সূতাৰে ভৰাবলৈ দিগদাৰ হয়, মণিটোৰ বাটটো অলপ সৰুমূৰীয়া হয়, তো সেইটো কাৰণে বেজীত ভুমিয়াই লৈ তাৰপৰা মণিটো ভৰাই দিলোঁ। তাৰপিছত দুইডাল সূতা বেলেগ বেলেগকৈ সোঁফালে মই পকাইছিলোঁ আৰু সোঁফালে অলপ পকোৱাৰ পিছত দুইডাল সূতা একেলগ কৰি তাৰপৰা বাওঁফালে পকাই দিলোঁ। তাৰপৰা বাওঁফালে পকাই লৈ শেষৰ গুৰিত এনেকৈ গাঁঠি এটা দি দিলোঁ, যাতে মণিটো ওলাই নাযায় আৰু পাকটো খোল খাই নাযায়। দেখা পাইছে কেনেকৈ বনাইছোঁ, আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। একেবাৰে সহজ হয় আৰু একদম কম সময়তে হৈ যায়। দেখিবলৈও বহুত ধুনীয়া লাগে। ইয়াতে মণি আৰু বেলেগ ডিজাইনো দিওঁ বুলি পাৰে, আৰু আপোনালোকে ৰছীডাল আৰু অলপ দীঘল ৰাখোঁ বুলি ক'লেও পাৰে। ভাল লাগে আচলতে দেখিবলৈ, যে আপোনালোকৰ নিজৰ ইচ্ছা আৰু কিমান দীঘল কৰে, কিন্তু দেখিবলৈ বহুত ধুনীয়া লাগে আৰু অলপ ঘন ঘন হ'ব লাগে। ইমানেই, বাই বাই।